বাসুদেৱ ভাগৱতে বাসুদেৱ প্ৰহ্লাদ চৰিত্ৰ প্ৰথম অধ্যায়। এ ৰাম মুৰালী প্ৰভু ৰঘুনাথ কৃষ্ণক প্ৰণাম দমায়া মাথা। এ বলন্ত হুকে শুনা পৰীক্ষিত ভক্ত প্ৰহ্লাদৰ কহ চৰিত্ৰ। এতিয়া হুকে পৰীক্ষিতক কৈছে ভক্ত প্ৰহ্লাদৰ চৰিত্ৰটো কওঁ তুমি শুনা। এ যুধিষ্ঠিৰৰ আগে নাৰদে কৈলা শুনিও প্ৰহ্লাদৰ যেন ভৈলা। যুধিষ্ঠিৰৰ আগত নাৰদে কৈ আছে এখন কথা। এ ব্ৰহ্মাৰ মানসত চাৰি তনয় ভ্ৰমন্ত আকাশে আনন্দময়। ব্ৰহ্মাৰ চাৰি পুত্ৰ আনন্দ মনে হেৰি কৰি আছে, আকাশত ভ্ৰমণ কৰি আছে। এ ৫ বৰষীয়া শিশু সংকাশ নাহিকে বস্ত্ৰ হবে দিগবাস। ৫ বছৰীয়া শিশু গাত কানি কাপোৰ নাই। এ আনন্দে লোকক চাওঁতে ফুৰি দিনেকৈ দেখিলে বৈকুণ্ঠপুৰী। এনেকে যাই থাকোঁতে থাকোঁতে আনন্দতে লাঙত মঙত হৈ এই বৈকুণ্ঠ পালা। তেওঁলোক দুটা যায়, ব্ৰহ্মাৰ ৪ মানৱ পুত্ৰই। এ সবে চতুৰ্ভুজ পুৰুষ মানে চতেক ৰমণী লক্ষী প্ৰত্যেক কল্পতৰু সম বৃক্ষ যতেক। এ বৈমানিগণ পৰম ৰংগে হাতত তাল নাৰীগণৰ সংগে। এতিয়া বৈকুণ্ঠত দেখলা যি বিমানগিলান চলি আছে, নাৰীবিলাকে তাল চাল ধৰি গান বাদ্য কৰি আছে আৰু কৃষ্ণৰ বৈকুণ্ঠত। এ গান্ত কৃষ্ণৰ গুণ চৰিত্ৰ আনন্দতে দ্ৰৱে সবাৰ চিত। আনন্দ মানে গান গাই আছে। এ সুগন্ধি বায়ুক কৰে ধিক্কাৰ সেই বেলা মনক মোহে আখ্যাৰ। এ ভ্ৰমৰৰ ৰাজে গাৱে হৰিৰ গীত যতেক পক্ষী তাতে দিয়ে চিত। ভ্ৰমৰাবিলাকে পুৱা ৰাতি এটা গুণ 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 কৰি গান গায়। তহঁতে শুনা না নুশুনা মই নাজানো, এই প্ৰভুৰে নাম গুণ গাই থাকে ভ্ৰমৰাই পুৱা ৰাতি ৩টামান বজাত। এ নকৰে আৰৱ থাকে নিচুকে কৃষ্ণৰ চৰিত্ৰ শুনে হুতহুকে। হাই বুলি নকৰে, একদম আনন্দ মনে কৃষ্ণৰ নাম গুণ শুনি থাকে। এ ৪ ৰত্ন মধ্যব্য বিমানে যতেক সুন্দৰী পদ্মিনী মানে। হাস লাখ কৰি দৰসে গাৱ বৈষ্ণৱজনৰ নোপোজে ভাৱ। এ হৰিৰ গৃহে মহালক্ষী মাৱে হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে। লগতে লক্ষী মায়ো আছে কৃষ্ণৰ ওচৰত, হাত ফুৰাই আছে ভৰিত। তেওঁ সদায় ভৰিখন তেওঁ হেৰি কৰি থাকে ন, চৰণত ধৰিয়ে থাকে মহালক্ষী মাই। এ দেখিয়া পতিক বাৰৰ গুণে সাঞ্জে গৃহ যেন লক্ষীয়া পুনি। এ গোবিন্দৰ গুণ চৰিত্ৰ বাজে শুনে গ্ৰাম্য কথা যিটো নীলা। যে গোবিন্দৰ নাম গুণ শুনবা লাগে, কৃষ্ণৰ নাম গুণ শুনবা লাগে। নীলাজবিলাকে অন্য কথা শুনে, গ্ৰাম্য কথা শুনে, বেয়া কথা শুনে। এ বৈকুণ্ঠে নাযায় সিটো ভাগ্য শূন্য কুকথাই হৰে সমস্তে পুণ্য। সেইটো মুনীশ্বৰ যি কুকথা কৈ থাকে তাৰ ভাগ্যখন শূন্য, বৈকুণ্ঠক নাযায়। কুকথাই হৰে সমস্তে পুণ্য। কিবা যদি অলপ পুণ্য আছিল, আনৰ কথা সমালোচনা কৰাতে বেয়া কথা কওঁতে চব কাটা যায়। এ তম নৰকে হৈ চিৰবাস আপুনি চিন্তে আপোনাৰ নাশ। সেইবিলাক হৈছে তমগুণীয়া মানুহ নৰ এই হেৰি কি বুলি কয়, চিৰদিন এই হেৰিত বাস হয়, নৰকত বাস হয়। নিজেও নাশ হয়, আপুনি চিন্তে আপোনাৰো নাশ। নিজক নিজে নিজৰ হেৰিটো বেয়াটো নিজে চিন্তা কৰলা, নাশ হ'ল। এ দেৱৰ বাঞ্ছনী মনুষ্য জন্ম উপজে আত যত জান ধৰ্ম। মানুহৰ জীৱনটোৱে হৈছে দুৰ্লভ জন্ম। গতিকে এই জ্ঞানী মানুহে যদি ভগৱানৰ কথা নুশুনে, তাৰ সমান আৰু অধম পাপী নাই পৃথিৱীত।
এ নকৰে কীৰ্তন ইয়াক পায়া জানিবা তাক লংঘে বিষ্ণুৰ মায়া। ভগৱানৰ নাম কীৰ্তন নকৰে নুশুনে, এইটো বিষ্ণুৱে মায়া কৰি ৰাখি আছে, মায়া পৰ্দাখন নেদি ৰাখি আছে, সেইকাৰণে গাব নোৱাৰে। এ হেন জানে আন আলাপ এৰি বলা হৰি হৰি সমাজে বেৰি। এ হেন জানে আন আলাপ এৰি বলা হৰি হৰি সমাজে বেৰি। কৃষ্ণ কৃষ্ণ।